অসমৰ সংগীত জগতত নামৰূপৰ দিনেশ সোণোৱাল অৰ্থাৎ ডাংকাই অসমৰ সংগীত চলচ্চিত্ৰ জগতৰ নামী দামী শিল্পীয়ে কণ্ঠদান আৰু অভিনয় কৰা দিনেশ সোণোৱাল ডাংকাইৰ কথা সুৰেৰে সজোৱা তথা আকাশ নিবিড়ৰে কণ্ঠদান কৰা অহো অহো গীতটিয়ে ৰাইজৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় আৰু এই গীতটিৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৰে মুখত শুনিবলৈ পোৱা গৈছিল আৰু এই গীতটি সফলতাৰ পিছত এইবাৰ পুনৰ দিনেশ সোণোৱালৰ নিজা কথা সুৰেৰে তথা আকাশ নিবিড় কণ্ঠৰে ইটো হিটো আৰম্ভ হৈছে অলপতে নামৰূপৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ চলা ইটো হিটো এই গীতটো ৰাইজে অতি শীঘ্ৰে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাব আশা কৰিছো দিনেশ সোণোৱালৰ এই পদক্ষেপক অসমৰ ৰাইজে অহো অহো গীতটিৰ দৰে পুনৰ আঁকোৱালি ল'ব আমিও পাটকাই নিউজৰ পৰিয়ালৰ তৰফৰ পৰা দিনেশ সোণোৱাললৈ অভিনন্দন জনাইছো তেখেতৰ এই যাত্ৰা ধাৰাবাহিক ৰূপত আগবাঢ়ি যোৱাৰ লগতে অসমৰ সাংস্কৃতিক পথাৰখন জীপাল কৰি তোলক তাকে কামনা কৰিলো নিউজ ডেস্ক ৰিপৰ্ট পাটকাই নিউজ